এইটো কি মানে वेलकम बैक टू माय चैनल नमस्कार मैं शब्दारही आपलोकर मजत आज आको एटा नतुन भिडिओ लय चारिओफाले सेउजिया गछ गछनि कुली ভাল লাগে এনেকৈ সেউজিয়াৰ মাজতে এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু এতিয়া ভণ্টি আৰু মই দেউতাক চাহ দিবলৈ আহিছোঁ দেউতাই ৰাতিপুৱা 5টা বজাৰ পৰা পাত টুকি আছে ঘৰৰ বাগানত এখন আমাৰ সৰুকৈ বাগান দেখুৱাইছে মই আপোনালোকক আৰু যেহেতু এতিয়া ঘৰৰ ওচৰত পাত টুকিবলৈ মানুহৰো অভাৱ লগতে দূৰৰ পৰা মানুহৰ আহিবলৈ প্ৰব্লেম সেইবাবে ঘৰতে ঘৰৰ কামখিনি আৰু নিজৰ কামখিনি নিজে কৰাটো একো লাজৰ কথা নহয় জনাটো শিকি ল'ব লাগে আৰু এয়া প্ৰমাণ মই যে জানো আৰু বলক এতিয়া দেউতাৰ লগত অকণমান ধেমালি কৰি লওঁ হাজিৰা কিমানকৈ দিব তোমাক কামোৰ 200 টকা হাজিৰা কোনে দিব গিয়াছে দিব আৰু ভাত খোৱা পইচাটো ভাত খোৱা নাই খাইবই 200 টকা নহ'লে এতিয়া 200-250 টকা চলিছে না খাই নেব ভাত খাই দিব লাগিব পইচাটো মা মই পহিলাই বন্দবস্ত হৈ লৈছে গিয়াছৰ লগত খাইবই 200 টকা হাজিৰা কিন্তু এতিয়া খাইবই নাখাই নেব 150 টকা মই খাইবই 200 টকা 50 টকা মই কমাই দিছোঁ না খাবলৈ সেইটো কাৰণে অসুবিধা একো নাই খালি তোমালোকে মোক খানাটো দিবা এতিয়াতো দিলা বাৰু ঠিকে আছে ঠিক 12টা আগে মোক ভাতটো দি দিবা মোক ক্লাছ তাৰপিছত 2টা-2:30 বজাত তোমালোকে চাহ আৰু পুৰি বনাই নিবাচোন দেই আৰু যাব সময়তো একাপ খালি চাহ খুৱাই দিলে হৈ যাব মই 5:30 কামটো এৰি দিম আৰু তোমালোকে আহি পেলাই পাতখিনি নিবা পাত নিয়া দায়িত্বটো মোৰ নাছিলে দেই মই পাতটো নিব নোৱাৰোঁ মোৰ সময় নহ'ব তোমালোকে পাতটো নিবা মালিকক কৈ দিবা পাতটো কঢ়িয়াই দিবলৈ মই কঢ়িয়ালে আকৌ পাত চিঙাটো মোৰ নহ'ব নহয় আৰু যদি আৰু কঢ়িয়াবও লাগে তেতিয়াহ'লে হেৰি হ'ব আৰু পাতটো গোটেইখিনি আজি ছিঙি শেষ নহ'ব এতিয়া আৰু এতিয়া গৈ পেলাই চাগে মই ঘৰত ভাতো বনাব লাগিব লগতে মোৰ আজি অনলাইন ক্লাছো আছে নাজানো ক'ত কি কেনেকৈ সময়বোৰ মিলাওঁ কিন্তু ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিলোঁ যেতিয়া শেষ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব এতিয়া ঘৰ আহি মই ভাত বনাম ভাতটো বনালোঁ বাৰু এতিয়া বনাম মই মটৰ পনীৰ তাৰ বাবে মই এনেকৈ 2টা আলু আৰু অলপমান তিয়াই থোৱা মটৰ তাতে অলপমান নিমখ দি এটা কুকাৰত দি অলপমান নিৰ্দিষ্ট পৰিমাণত পানী দি এনেকৈ কুকাৰটো আৰু এইখিনি বইল হোৱালৈকে মই ৰেচিপিটোৰ বাবে দৰকাৰী পনীৰ দেখিছেই বিলাহী আদা নহৰু জলকীয়া সকলোখিনি গোটাই ল'লোঁ আৰু 3টা চিটি মৰাৰ পাছত আলুখিনি আৰু মটৰখিনি খুব সুন্দৰকৈ এনেকৈ বইল হৈ গৈছে এখন কেৰাহীত নিৰ্দিষ্ট পৰিমাণৰ তেল দি তাতে মই কাটি লোৱা পনীৰখিনি এনেকৈ অলপ অলপকৈ ভাজি লৈছোঁ যিহেতু একেলগে ভাজিলে ভাগিও যাব পাৰে সেইবাবে মই গোটেইখিনি একেলগে নাভাজি অলপ অলপকৈ ভাজিছোঁ আৰু এইখিনি যেতিয়া ৰঙা হ'ব তেতিয়া গোটেইখিনি অলপ অলপকৈ ভাজি লৈ ইয়াৰ পাছতে বইল কৰি ৰখা আলুখিনিও মই এনেকৈ একেখিনি তেলতে ভাজি ল'লোঁ এইখিনি দেখিছেই পনীৰ আৰু আলুখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু সেই একেখিনি তেলতেই এটা পিঁয়াজ 2টামান শুকান জলকীয়া দি এনেকৈ অকণমান দেৰি লৰাই ৰঙা হোৱালৈ আৰু ইয়াতে মই যিহেতু আগতে দেখিছে আপোনালোকে আদা আৰু নহৰু এটা পেষ্ট কৰি লৈছিলোঁ সেয়া আৰু 2টা কেঁচা জলকীয়া ইয়াৰ ওপৰতে এনেকৈ দি ৰঙা হোৱালৈকে লৰাই থাকি তাতে সৰুকৈ কাটি লোৱা এটা বিলাহী এনেকৈ দি দিলোঁ তাতে নিৰ্দিষ্ট পৰিমাণত সোৱাদ অনুসৰি নিমখ দি ধনিয়া ৰেড চিলি জিৰা হালধিৰ এটা মিশ্ৰণ গৰম পানীৰ সৈতে মিলাই ইয়াৰ ওপৰতে এনেকৈ দি দিলোঁ আৰু তাতে 2 খিলামান তেজপাত খুব সুন্দৰকৈ মিশ্ৰণটো এনেদৰে মিলাই লৈ তাতে এনেকৈ দৈ গাখীৰ কিছুমানে খাই নিশ্চয় এনেকৈ দৈ গাখীৰ খুব ভাল পায় মই কিন্তু একদম বেয়া পাওঁ দৈ গাখীৰ এনেকৈ অলপমান দৈ গাখীৰো তাতে দি দিলোঁ খাবলৈ খুব জুতি লগা হয় এনেকৈ দিলে আৰু এইখিনি খুব সুন্দৰকৈ এনেকৈ হেতাৰে মিলাই দি তাতে ফ্ৰাই কৰি ৰখা আলুখিনি প্ৰথমতে দিলোঁ সেয়া খুব সুন্দৰকৈ এনেকৈ মিলাই দি তাতে প্ৰথমতে বইল কৰি ৰখা মোৰ মটৰখিনি এনেকৈ দি দিলোঁ এয়া দেখিছে এনেকৈ মানুহে ঘুগুনিৰ নিচিনাকৈও খাব পাৰে খুব সুন্দৰ হ'ব নিশ্চয় খাবলৈ আৰু তাতে পাছত যেহেতু পানীখিনি শুকাই যাব গতিকে অলপমান গৰম পানীও তাতে এনেকৈ দি দিলোঁ আৰু ফ্ৰাই কৰি ৰখা পনীৰখিনিও এনেকৈ তাৰ ওপৰতে দি দিলোঁ এয়া চব
খুব সুন্দৰ হৈছে দেখিবলৈ। আৰু এইখিনি উতলাৰ পাছতে ইয়াতে আগত নিদিয়া গৰম মছলা আৰু মিট মছলাও অলপমানকৈ তাতে ঢালি দিলোঁ। এইখিনি এনেকৈ উতলাৰ পাছতে ইয়াতে জীয়া ধনিয়াৰ কেইখনমান পাত ওপৰতে এনেকৈ সিঁচি দিলোঁ। আৰু এনেকৈ 5 মিনিটমান ৰখাৰ পাছতে আপোনালোকে দেখিছে আমাৰ ৰেচিপিটো একদম হৈ গৈছে। আৰু লগতে সৰু সৰু আলুৰ এখন ভাজিও বনাই দিলোঁ আৰু লগতে এখন দাইলো, বইল দাইল। বেয়া লগা সময়বোৰৰ মাজত ভাল লগা এটা দিন। ভাল লগা এইবাবেই যে ডাঙৰ হ'লোঁ, মা দেউতাক যিকোনো কামতে সহায় কৰি দিব পৰা হ'লোঁ। আৰু মাহঁতে নক'লেও নিবিচাৰিলেও যিকোনো কাম কৰি খুব বেছিকৈ ভাল লাগে। আৰু আপোনালোকেও কম বেছি পৰিমাণে কৰে, গতিকে গম পাব। আৰু যিসকলে নকৰেও সেইসকলে সৰু সৰু কামত মা দেউতাক সহায় কৰি চাবচোন কিমান বেছিকৈ ভাল লাগে। আৰু ঘৰতে বাগানখন অকণমানকৈ আছে যিহেতু, গতিকে পাত টুকিব জানো মানে ঠিক জানো বুলি নকওঁ আৰু দেখি শিকিছোঁ। দেখি যিহেতু শিকিব পাৰি। আৰু আজি ভাত বনালোঁ মানে মা দেউতাইতো কেতিয়াবা কিবা কৰিলে সহায় কৰি দিয়ে, আজি সম্পূৰ্ণ নিজৰ মতে। ভাল লাগিছে মনটো। আৰু আপোনালোকেও এনেকৈ কৰে নিশ্চয় কৰিব। আৰু অনলাইন ক্লাছ হৈ আছে, আপোনালোকে ৰেগুলাৰলি অনলাইন ক্লাছ যিসকলৰ হৈ আছে ৰেগুলাৰলি ক্লাছ কৰক, কাৰণ খুব কম সময়ৰ ভিতৰতে পৰিস্থিতি নৰ্মেল হ'ব আৰু আমাৰ স্কুল কলেজসমূহ খুলিব। সেই সেউজ দিনবোৰ আকৌ উভতি আহিব, তাকে আমি কামনা কৰোঁ। দিনবোৰ ঘূৰি আহক। ভিডিঅ'টো আজি ইমানেই আছিলে, সৰুকৈ এটা ভিডিঅ', যিহেতু বাহিৰত ওলাই যাব পৰা নাই ঘৰৰ ভিতৰতে, গতিকে এনেকৈ আৰু। বাকী চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব, লাইক কৰিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব।